আমি সকলো আহিছো এয়া দেখিছে আমাৰ বিশ্বদা সুমি আইমণি পূৰ্ণিমা বন্তি প্ৰাৰ্থনা আৰু আজি যেহেতু মেডাম মেফি সেইকাৰণে আমি আমাৰ অনুষ্ঠানলৈ যোৱাৰ আগতে মৈদাম প্ৰাংগণত এটা সেৱা ল'বৰ বাবে আহিছো চাই থাকক যদিও আমি মেডাম মেফি অনুষ্ঠানলৈ আহিছোঁ তথাপি আপোনালোকক সম্পূৰ্ণ অনুষ্ঠানটো দেখাব নোৱাৰিম আৰম্ভণিৰ পৰা শেষলৈ কাৰণ আমি নিজৰ প্ৰগ্ৰেমলৈও যাব লাগিব ইয়াত আমি অকল সেৱা কৰিবৰ বাবেহে আহিছোঁ আমাৰ ইয়াত মেডাম মেফি অনুষ্ঠান আৰম্ভ হোৱা জেগাডোখৰলৈ আনিছোঁ আপোনালোকক পোলা ভাতৰ পৰা আদি কৰি আমি বনাওঁ বিয়া সবাহত দিওঁ বিয়া মেলা কৰে এইবিলাকে লোৱা আছে আছে ক'ত আছোঁ আমি ইয়াৰে হয় মোৰ ঘৰ এই চুকাখনতে কিন্তু আমি য'তে ত'তে আজি চলা কথা এটা কথা বিয়া মেলা কৰোঁ আমাৰ অনুষ্ঠানটো হৈ আশীৰ্বাদ ঠিক আছে এইখিনি কুকুৰাখিনি অঁ কি কৰিব এইখিনি পূজাত উৎসৰ্গা কৰিবলৈ ন এনেই কুকুৰা কিমান লাগে 30টা 5টা মেলি দিব কোলা কুকুৰাখিনি মেলি দিব বাকী 25টা কুকুৰা উৎসৰ্গা কৰিব মাৰিব এই ঘৰটোত মানে সম্পূৰ্ণ পূজা সামগ্ৰীখিনি আছে ন অঁ সম্পূৰ্ণখিনি নহয় কিছু কাপোৰ আছে অঁ অঁ অনুষ্ঠানলৈ যাওঁতে আমি এখন দীঘল আৰু বহুত ডাঙৰ ৰিজাৰ্ভ পাৰ হৈ গৈছোঁ সেই ৰিজাৰ্ভখনৰ নাম হৈছে মানুহমৰা ৰিজাৰ্ভ এখন আছে চলাপথাৰলৈ যাওঁতে পায় চৰাইদেউ জিলাত আছে আপোনালোকে কেতিয়াবা আহি চাব পাৰে আজি আমি আহিয়ে আছোঁ আমাৰ অনুষ্ঠান পোৱাগৈ নাই ৰাস্তা পাহৰিলোঁ তো মানে মানুহক ৰাস্তাত সুধিও দি আহিছোঁ কোনফালে যাব লাগে মানুহজনৰ নাম কৈ বিশ্বদাই ক'ব কি কৈছে মানুহবোৰে কৈছে অকণমান আগত গৈ পাবাগে অকণমান আগলৈ যাবা অলপ পিছলৈ যাবা আকৌ অলপ বেকলৈ যাবা আকৌ আগলৈ যাবা পাই গ'লোহি আমাৰ অনুষ্ঠান হাই ঐ আগলৈ পিছলৈ বেকলৈ কৈ পিনে আমি অনুষ্ঠান পাই গ'লোহি দেই চাওক ইমান ধুনীয়া লাগিছে হেল্ল' আজি অনুষ্ঠানটো হৈছে সুধীৰ অনুষ্ঠান চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে ডেক'ৰেশ্যন আৰু পেণ্ডেলৰ বাবেও আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে তাৰ বাবে মই কণ্টেক্ট নাম্বাৰ মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এয়া আমি পৰিৱেশনৰ বাবে সম্পূৰ্ণৰূপে ৰেডি হৈ গ'লোঁ ইয়াত আছে লাই শাকৰ চাটনি আৰু তাৰ কাষত আছে চালাড তিয়ঁহ গাজৰ আৰু মূলাৰ ইয়াত টেঙা ইয়াত আছে বন শাকৰ চাটনি এয়া ৰিং পাপৰ আৰু বেঙেনা ফ্ৰাই আজি এটা স্পেচিয়েল বস্তু আছে সেয়া হৈছে টোপোলা ভাত এয়া আপোনালোকে দেখিছে টোপোলা কৰি ৰখা হৈছে
এয়া হৈছে প্লেন ৰাইচ আৰু ইয়াত আছে দাইল আৰু ইয়াত আছে মিক্স ভেজিটেবল। এয়া অসমীয়া পাকঘৰৰ মেনুখন আপোনালোকে দেখিছে আগৰ ভিডিঅ'বিলাকত। ইয়াত আছে পনীৰ, ইয়াত আছে চিকেন, আছে ফ্ৰাইড চিকেন আৰু ইয়াত আছে চিলি ফিছ আছে। দেখিছে আৰু ইয়াত আছে মুৰিগণ্টা, ইয়াত আছে গাহৰি আলু জোল আৰু এটা স্পেচিয়েল বস্তু আছে আজি, সেয়া হৈছে গাহৰিৰ লগত পিঠাগুড়ি। হয়তো বহুতে খাই পাইছে, বহুতে খাই নাই পোৱা, বহুত টেষ্টি হয়, খাই চাব কেতিয়াবা। এয়া আমাৰ সুন্দৰী কেইজনী, অসমীয়া পাকঘৰৰ সুন্দৰীসকল। এই অসমীয়া পাকঘৰৰ সুন্দৰী, এইগৰাকী এক অনন্য সুন্দৰী। এইগৰাকী এগৰাকী বান্দৰী, বান্দৰী নহয়, সুন্দৰী সুন্দৰী। আমাৰ অসমীয়া পাকঘৰৰ মূল আকৰ্ষণ হেণ্ডচম বয় খ্যাত লোহিত গগৈ। সুন্দৰ, সকলো ব্যস্ত। এই আমাৰ ইউটিউবাৰ নিহাৰিকা।
লোকৰে ঘৰে খনি হৈ উঠিব লাগিব কুকুৰালে কাকতে ল'বগৈ লাগিব বাহনি হাততে